কলেজীয়া জীৱনৰ আজি মোৰ প্ৰথমটো দিন বেলেগৰ কাৰণে তৃতীয় দিন হ'ব পাৰে মোৰ কাৰণে আজি প্ৰথম দিন মই কলেজ যোৱা নাই সোমবাৰৰ পৰা যাম বুলি ভাবি আছোঁ বহি এখন ভৰালোঁ তাৰপিছত কলম দুটা লৈ লৈছোঁ লাগিব না তাত কাগজ কলম ৰেডি কৰিলে নহ'ব ময়ো ৰেডি হৈ লওঁ দিয়ক পূৰা ৰেডি এতিয়া পূৰা কলেজ যাব বাহিৰত গৈ দেখা দিছোঁ মানে কেনেকৈ লুকটো লাগিছে আপোনাক কমেণ্ট কৰি জনাবচোন কলেজ যোৱাৰ কাৰণটো নতুন ছোৱালী আছে চাকৰি গৈ আছে লগৰটোলৈ অলপ টাইম ৰখাৰ পিছত লগৰটো আহি পালে তাৰপিছত এতিয়া অটো এখনত উঠোৱা ডাইৰেক্ট কলেজ আহি পাই গ'লোঁ কলেজ এইখনে আমাৰ কলেজখন যেতিয়া মই সৰু আছিলোঁ মাহঁতৰ লগত গহপুৰ আছিল তেতিয়া দেখিছিলোঁ যে দাদা বাইদেউহঁতে কলেজ আহে এতিয়া ময়ো কলেজ আহি গ'লোঁ ডাঙৰ হৈ গ'লোঁ নেকি গাইছ মই সেইবোৰ বাদ দিয়ক মই কলেজটোতো আহিলোঁ এতিয়া মই ডিপাৰ্টমেণ্ট বিচাৰি হাবাথুৰি ঘূৰি ফুৰিছোঁ এইপিনে যাওঁ নহয় তাৰপিছত যাক তাক সুধি পালোঁগৈ আমাৰ ডিপাৰ্টমেণ্টটো ক্লাছটোতো কৰিলোঁ বাৰু ক্লাছটো কৰি ভালেই লাগিলে তাৰপিছত এতিয়া মাইনৰ ক্লাছ কৰিব লাগে নহয় এতিয়া মাইনৰ ক্লাছ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ গাইছ আমাৰ কলেজৰ ওপৰৰ পৰা ভিউ চাব নেকি চাই লওক দেখাই দিছোঁ গাইছ লগৰকেইটা এনেকুৱা পাগল মানে ছোৱালী বুলি ক'লে একদম ছোৱালী পকৰে ঘূৰিব লাগি গ'ল তাৰপিছত আমি পাছে চাই গৈ আছোঁ তাৰপিছত মোৰ মোবাইলটো অকণ বেয়া হৈ আছিলে মোবাইলটো অকণ দেখালোঁ মোবাইল দোকানত আহি যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা আজিলৈ এৰিছোঁ বাই